ভূপেন বৰা ডাঙৰীয়া 22 তাৰিখে 11 বজাত যোগদান কৰিব। এইটো কালিও কৈছোঁ মই। আৰু কিছু কাৰ্যকৰ্তাও তেখেতৰ লগত যোগদান কৰিব। আমি ফেজ 1 ভূপেন বৰা ডাঙৰীয়াক সন্মুখত ৰাখি প্ৰথম পৰ্যায়ত যোগদান কৰিম। তাৰ পিছত লখিমপুৰত এটা বৃহৎ যোগদান হ'ব। লখিমপুৰ জিলাখনৰ বহু তেওঁৰ সমৰ্থক, শুভাকাংক্ষী, সহযোগী কংগ্ৰেছ নেতৃত্ব বহুতে জইন কৰিব। ইতিমধ্যে আপোনালোকে দেখিছে এইকেইটা দিন সামাজিক মাধ্যমত বা আপোনালোকৰ মাধ্যমত আমি দেখিছোঁ, সংবাদ মাধ্যমত বহু নেতাই, খিলঞ্জীয়া নেতাই অসমক ভাল পোৱা, মিয়াৰ বিৰুদ্ধে ৰাজনীতি কৰিব বিচৰা, মিয়াৰ তুষ্টিকৰণৰ বিৰুদ্ধে ৰাজনীতি কৰিব বিচাৰি তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰিছে। গতিকে এই ধৰণৰ যিটো পৰিৱেশ আজি কংগ্ৰেছ দলত আজি দেখিবলৈ পোৱা গৈছে, মই ভাবোঁ যে কংগ্ৰেছ দলৰ আৰু হয়তো কিছুদিনৰ পিছত তাত খিলঞ্জীয়া মানুহ বা অসমৰ মূল সুঁতিৰ মানুহ হয়তো বহুত কম দেখা পোৱা যাব। নিৰ্দিষ্ট এক সম্প্ৰদায়ৰ মানুহে এতিয়াও মোটামুটিভাৱে আমি নলবৰীয়া বা কামৰূপীয়া ভাষাত কওঁ বৰডেকাৰ ভূমিকা, মানে বৰডেকাৰ ভূমিকা লৈ আছে। গতিকে বৰডেকা কংগ্ৰেছত সেইসকল লোকেই থাকিব যিয়ে মিয়াৰ তুষ্টিকৰণৰ কথা চিন্তা কৰে, যিয়ে অসমখনৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হিতৰ বিপৰীতে তেওঁলোকে স্থিতি লয়। গতিকে কংগ্ৰেছক অসমৰ ৰাইজে ইতিমধ্যে তেওঁলোকৰ বিভিন্ন কথাটো ওলাইছে, নেতৃত্বৰ কথাবিলাক পাকিস্তান লিংকৰ পৰা আৰম্ভ কৰি। গতিকে কংগ্ৰেছৰ যিখিনি অকণমান সম্ভাৱনা আছিল গৌৰৱ গগৈ অহাৰ পিছত সেইখিনি মুধা মৰিল মোটামুটি। নিৰ্বাচন প্ৰচাৰ ইতিমধ্যে চলি আছে, বিহু আগে বা পিছে কেনেকুৱা হোৱাৰ সম্ভাৱনা আছে? বিহুৰ আগতে হ'ব। আমি যিখিনি নিৰ্বাচন আয়োগক আমি আহ্বান জনাইছোঁ যে বিহুৰ কমেও 10 দিন আগত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। আমাৰ আহ্বান এতিয়া নিৰ্বাচন আয়োগে চিন্তা কৰিব, কাৰণ নিৰ্বাচন তেওঁলোকে পাতিব। বিহুৰ কমচে কম 10 দিন আগত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। পাৰ্টীৰ প্ৰাৰ্থী আমাৰ দলৰ প্ৰতীক চিহ্ন, গতিকে পদুম ফুল পাব দুলীয়াজান সমষ্টিয়ে, তো পদুম ফুলক জিকাব লাগিব। নতুন মুখৰ কিবা সন্ধান পোৱা যাব নেকি? অসমৰ বিভিন্ন সমষ্টিত আমি কিছু নতুন মুখৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিম। অসমৰ বিভিন্ন সমষ্টিত মই অসমৰ কথা ক'ম, মই অসমৰ সভাপতি, মই দুলীয়াজানৰ সভাপতি নহয়। বাৰু আৰু বেলেগ কিবা সোধক, আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে এনালাইচিছ কৰিয়ে ল'ব বঢ়িয়াকৈ, হয় নে নহয়? এইটো এটা গিমিক হয়। যি প্ৰিয়ংকা গান্ধীয়ে অসমৰ বায়ু পানীৰ সন্দৰ্ভত তেনেকুৱা বিশেষ জ্ঞান নাই, অসমৰ খিলঞ্জীয়া মানুহৰ হিতৰ হকে কিবা এটা কৰাটো বাদ দিয়ক, ভবাৰ যাৰ কোনো থল নাই, যে ভাবিব নোৱাৰে, যাৰ কাৰণে খিলঞ্জীয়া নেতৃত্বই যিসকলে আমাৰ অসমৰ যিটো অস্তিত্বৰ বা সুৰক্ষাৰ বিষয়, সেই বিষয়টোক অগ্ৰাধিকাৰ হিচাপে লৈছিল, তেনেকুৱা সকলেও আজি কংগ্ৰেছ দলটোক টাটা বাই বাই কৰি ভাৰতীয় জনতা পাৰ্টীলৈ আহিছে। গতিকে প্ৰিয়ংকা গান্ধী দলে এটা দায়িত্ব দিছে, অসমলৈ আহিলে আমি সকলোকে স্বাগতম জনাওঁ। কিন্তু প্ৰিয়ংকা গান্ধী যদি কিবা নিৰ্বাচন জিকিম বুলি কিবা নতুন কিবা পৰিকল্পনা কৰিম বুলি আহিছে, সেই নিৰ্বাচন জিকাৰ সপোন বা সেই পৰিকল্পনা নিশ্চয় কংগ্ৰেছীসকলে সাৰ্থক হ'বলৈ নিদিয়ে। বাকীটো বাৰু বিজেপিৰ কথাটো বাদ দিয়ক।